হাই বন্ধুসকল, কি খবৰ? মই ভালেই। আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ মই আহিছোঁ। ভিডিঅ'টো হৈছে কচু শাক কেনেকৈ পাতত দি খায়। কচু শাক পাতত দিবলৈ সকলোৰে ঘৰত জুহাল যিহেতু নাথাকে, সেয়েহে আমি গেছতে কেনেকৈ কচু পাতত দি খাই শিকোঁ। আৰু আহক তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টো চাওঁ। দেখিছে নহয়, এয়া কচু শাক আৰু এয়া কচু শাক পাতত দিবলৈ লগত দিয়া বস্তু জলকীয়া, নহৰু আৰু বিলাহী, পিঁয়াজ, আদাটো আজি মোৰ ওচৰত কম আছে, গতিকে আপোনালোকে ইচ্ছা কৰিলে সৰহকৈ দিব পাৰে। আৰু জলকীয়া মই যে ইমানখিনি দিছোঁ, আমি জলকীয়া সৰহকৈ খাওঁ, সেইবাবে জলকীয়া সৰহকৈ দিছোঁ। আপোনালোকে নিজে জ্বলা যিমান খায় সিমানটো জোখত জলকীয়া দিব পাৰে। তো কচু শাকখিনি ফাৰ্ষ্ট ভালকৈ বাছি ল'ব, তাৰপিছতে কচু শাকখিনি ধুব আৰু ধুই এনেদৰে ৰাখিব। তাৰপাছত এইখিনি মই আগতেই তৈয়াৰ কৰি থৈছোঁ, কিয়নো যাতে ভিডিঅ'টো বেছি দীঘল নহয়। গতিকে আহক আমি কচু শাকৰ পিটিকা কেনেকৈ কলপাতত দি গেছত বনাই শিকোঁ। আমাৰ কেৰাহী গৰম হ'ল। কেৰাহী গৰম হোৱাৰ পাছত আমি কেৰাহীত এতিয়া অকণমান পানী দিম। কেৰাহী পূৰা গৰম হৈ আছে, তলতে অকণমান পানী দি দিছোঁ। পানী দিয়াৰ পাছত আমি কেৰাহীখনত এই কলপাতখন দেখিছে, মই কলপাত আগতে কাটি আনি ধুই থৈছিলোঁ, এই কলপাতখন এনেকৈ দি দিম। কলপাতখন দি দিলোঁ, গৰম। তাৰ পাছতে আমি কচু শাকখিনি দি দিলোঁ। কচু শাক দিলোঁ। কচু শাক দিয়াৰ পাছত কচু শাক দিয়া হৈ গ'ল। তাৰপাছত আমি পিঁয়াজ, এইখিনি পিঁয়াজ, আদা, আদাটো মই পেষ্ট কৰিবলৈ পাহৰিছিলোঁ, আৰু বিলাহী আৰু জলকীয়া, আমি গোটেই বস্তুখিনি একেলগে তাতে দি দিলোঁ। আৰু নহৰু আৰু আদাটো ৰাখিছোঁ, আমি দিম অকণমান পাছত। তাৰ পাছতে আমি কি কৰিম, আমি নিজৰ সোৱাদ অনুসৰি যিমানটো নিমখ খায় সিমানটো নিমখ যাতে দি দিব। হালধি দিব নালাগে, নিমখ দিব, অকল নিমখ দিলেই হ'ল। বছ হৈ গ'ল। আৰু তাৰ পাছত আমি নিমখ দিয়া হৈ গ'ল। এতিয়া আমি কি কৰিম, বেলেগ এখন কলপাত লৈ এনেকৈ ঢাকি দিম। এখন কলপাত লৈ ঢাকি দিলোঁ। তাৰ পাছত আমি কাঁহী এখনে ভালকৈ হাৱাটো নগ'লে ভাল ঢাকি দিম। এতিয়া আমি নহৰু আৰু আদাটো প্ৰেছ কৰিব আছে। আমি এইটো অলপ গৰম হয় ভাপতে সিজে আমি নহৰু আদা প্ৰেছ কৰি লওঁ। আহক বন্ধুসকল, আমাৰ নহৰু আৰু আদাৰ পেষ্ট হৈ গ'ল। ইফালে চাগে কচু শাকে মুখা কৰিয়ে আছে। বলক কি হৈছে কচু শাকৰ। ইয়া আমাৰ কচু শাক কি হৈছে চাই লওঁ। বহুত গৰম। কাঁহৰ কাঁহী এখনকে ঢাকি দিলোঁ বাপেকে। এয়া দেখিছে, গোটেইখিনি বস্তু বইল হৈ আছে। তলত কলপাত আছে, পানীৰ ভাপটোতে বইল হৈ আছে। অকণমান লৰাই দিছোঁ। এয়া দেখিছে। এতিয়া আমি যিখিনি নহৰু আৰু আদাৰ মই পটাত পিচিছোঁ, সেইখিনি আমি ইয়াতে দি দিম। খুব ধুনীয়া গোন্ধ ওলাব। দি দিলোঁ। তাৰ পাছতে লৰাই দিম। এইখিনি আমাৰ সম্পূৰ্ণ ইতিমধ্যে বইল হৈয়ে গৈছে, চব বইল হৈ গৈছে ধুনীয়াকৈ। লৰাই দিছোঁ। এয়া আমাৰ কচু পাতত দিয়া, খুব ধুনীয়াকৈ গোটেই বস্তুকেইটা বইল হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ বইল হৈ আছে। আৰু ইয়াৰ পাছত আমি এইখিনি এখন কাঁহীত উলিয়াই পেলাম। আৰু অকণমান বইল হৈ লওক, তাৰপাছত আমি এইখিনি উলিয়াই পেলাম।
তো বন্ধুসকল দেখিলে আপোনালোকে এখন কাঁহী মই ইয়াতে গোটেই পিটিকাখিনি উলিয়াই পেলালোঁ আৰু তলত এই আগৰ আমি কলপাতখনত যে দিছিলোঁ সেই কলপাতখন তলতেই আছে। তো গোটেই বস্তুখিনি দেখিছে আপোনালোকে কেনেকৈ মিশ্ৰণ হৈছে আৰু সম্পূৰ্ণভাৱে খুব ধুনীয়াকৈ বইল হৈছে। এতিয়া আমি ইয়াত কি কৰিম, অকণমান কেঁচা মিঠাতেল দি দিম। আমি ইয়াতে অকণমান কেঁচা মিঠাতেল দিম। এতিয়া ইয়াতে অকণমান, বেছি নহয়, অকণমান মিঠাতেল দিছোঁ। অকণমান সৰহকৈ পৰিলে বাৰু একো নাই। গতিকে তাৰপিছত আমি এইখিনি ভাল ধৰণে পিটিকি পেলাম। এতিয়া এইখিনি যিহেতু গৰম হৈ আছে, মই যেতিয়া অকণমান ঠাণ্ডা হ'ব মই তেতিয়া পিটিকি পেলাম আৰু কেনেকুৱা লাগে খাই আপোনালোকক পাছত জনাম। আৰু আপোনালোকৰ চাগে নিশ্চয় এই কচু পিটিকাৰ ৰেচিপিটো ভাল লাগিলে আৰু আপোনালোকে যদি এনেকুৱা কিছুমান অসমীয়াৰ থলুৱা খাদ্য কেনেকৈ বনায় শিকিবলৈ মন আছে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ যিহেতু এতিয়া ভাত খাব হোৱা নাই, গতিকে আমি কচু পিটিকাৰে ধুনীয়াকৈ ভাতটো খাম। আৰু আপোনালোকেও যদি এনেকুৱা কিছুমান খাদ্য বনায় তেনেহ'লে আমাৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা যদি জানিবলৈ লগা আছে তেনেহ'লে কমেণ্টত সুধিব। চ' আজিলৈ বন্ধু মই পিটিকা খাওঁগৈ, আপোনালোক বহক। বাই বাই।